নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ বাৰ্তা দিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তোমালোকে হয়তো থাম্বনেইল দেখি গমেই পাইছা। আজি আমি এখন ই বুকৰ বিষয়ে তোমালোকৰ আগত ক'ব গৈ আছোঁ। আজি যেতিয়া 3 মাহমানৰ আগত আমি SI আৰু ABUB ক্লাছসমূহ ষ্টাৰ্ট কৰিছিলোঁ, তাতে আমি কৈছিলোঁ যে সম্পূৰ্ণ চিলেবাছ কভাৰ কৰিম আৰু যিমানখিনি ইম্পৰ্টেণ্ট ছাবজেক্ট আছে সম্পূৰ্ণ কভাৰ কৰিবলৈ ট্ৰাই কৰিম। কিন্তু তোমালোকে গম পাইছা আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ, এদিনত দুটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱা মেথছৰ ক্লাছ থাকে, তাৰ উপৰিও আমি আবেলি ট্ৰাই কৰোঁ এটা ভিডিঅ' দিবলৈ। তথাপিও যদি আমি চাওঁ খুব দিন কম আছে, আমাৰ চিলেবাছটো হয়তো কমপ্লিট নহ'বগৈ। তোমালোকৰ মাজৰ পৰা বহুসকল ষ্টুডেণ্টে আমাক হোৱাটছএপত মেছেজ কৰে যে প্ৰেক্টিছ ছেট এটা লাগে, মক টেষ্ট দিয়ক ছাৰ, বা ধৰি লোৱা বিভিন্ন ডিমাণ্ড থাকে তেওঁলোকৰ। গোটেইখিনি ডিমাণ্ডটো আমি ফুলফিল আপ কৰিব নোৱাৰিম চাগে, সেইকাৰণে ভাবিলোঁ ওৱান ষ্টপ চলিউশ্যন হিচাপে এখন বুক প্ৰস্তুত কৰোঁ। ইয়াতে আমি আমাৰ ষ্টুডেণ্টৰ মেক্সিমামৰ যিখিনি ডিমাণ্ড আছে সমূহ ডিমাণ্ড ইয়াতে আমি ইনক্লুড কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আমি 3-4 মাহ ধৰি আছাম পুলিচ SI আৰু ABUBৰ বাবে ক্লাছসমূহ আগবঢ়াই আছিলোঁ আৰু আমি চিৰিজটোৰ নাম ৰাখিছিলোঁ টাৰ্গেট SI ABUB। সেই চিৰিজৰ নামটো আমি বুকখনৰ নামো ৰাখিছোঁ টাৰ্গেট SI ABUB। আমি যদি চাওঁ ইয়াতে আমি আছাম পুলিচ SIৰ সম্পূৰ্ণ চিলেবাছখন কভাৰ কৰি ভিডিঅ' মানে এই বুকখন প্ৰস্তুত কৰিছোঁ। তোমালোকে হয়তো সকলোৱে জানা চিলেবাছখন আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, ছ'চিয়েল ষ্টাডিজ, ৱৰ্ল্ড এণ্ড ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম আৰ্ট এণ্ড কালচাৰ, ইকনমিক্স আৰু পলিটি, এইকেইটা ছাবজেক্টৰ আমি ইয়াতে প্ৰেক্টিছ ছেট ৰাখিছোঁ। তোমালোকৰ মাজৰ পৰা বহুসকলে আমাৰ ভিডিঅ'সমূহৰ PDF বিচাৰি থাকে। ইয়াতে তোমালোকে এটা দুটা PDFও পাই যাবা আমাৰ ভিডিঅ' যিবিলাক ইউটিউবত আপলোড হৈ আছে। তাৰপিছত যদি আমি চাওঁ জেনেৰেল নলেজ ছেকশ্যনটোত যদি তোমালোকে চোৱা দেখা পাবা আছাম পলিটি, আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ অফ আছাম, আছামিজ লিটাৰেচাৰ এণ্ড ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিকে। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ইয়াতে ইনক্লুড কৰিছোঁ আৰু বিশেষকৈ আমি আৰ্ট এণ্ড কালচাৰ, আছাম আৰ্ট এণ্ড কালচাৰ এই ছাবজেক্টটোত খুব গুৰুত্ব দিছোঁ। একেবাৰে বেছিকৰ পৰা এডভান্সলৈকে কুৱেশ্যন আমি ইয়াতে ইনক্লুড কৰিছোঁ। প্ৰায় 250 পৰা 300 কুৱেশ্যন আমি ইনক্লুড কৰিছোঁ আৰ্ট এণ্ড কালচাৰৰ ওপৰত। তাৰপিছত যদি আমি চাওঁ আছামিজ লিটাৰেচাৰ, এই লিটাৰেচাৰৰ ওপৰতো খুব গুৰুত্ব দিছোঁ। ইয়াৰ পৰা অধিকাংশ কুৱেশ্যন অহা দেখা যায় আমাৰ অসম পুলিচৰ এক্সামসমূহত। ইয়াতো আমি বহুখিনি প্ৰায় 300 মান কুৱেশ্যন ইনক্লুড কৰিছোঁ আছামিজ লিটাৰেচাৰৰ ওপৰত। তাৰপিছত যদি আমি চাওঁ আছাম পলিটিটো আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ইনক্লুড কৰিছোঁ, যিখিনি কুৱেশ্যন আমি ইউটিউবত এতিয়ালৈকে আপলোড কৰা নাই। তাৰপিছত যদি আমি চাওঁ আছাম জিঅ'গ্ৰাফীটো আমি সকলোৱে জানো খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰতো আমি গুৰুত্ব দি তাতে কুৱেশ্যন ইনক্লুড কৰিছোঁ। আছাম হিষ্ট্ৰীটো অলৰেডি আমি বহুখিনি ভিডিঅ' প্ৰস্তুত কৰিলোঁ, সেইখিনিৰ ওপৰত যিখিনি ৰৈ গৈছে আমি কিছু কুৱেশ্যন ইয়াতে ইনক্লুড কৰিছোঁ। তাৰপিছত যদি আৰু এটা আমি ছাবজেক্ট চাওঁ, সেইটো হৈছে ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিকে। ইণ্ডিয়া আৰু ৱৰ্ল্ড জিকেৰ ওপৰত আমি ভিডিঅ' খুব কম প্ৰস্তুত কৰিছোঁ, সেইবাবে ইয়াত আমি অধিক কুৱেশ্যন ইনক্লুড কৰি দিছোঁ ইণ্ডিয়া আৰু ৱৰ্ল্ড জিকেৰ ওপৰত। ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় আমাৰ SI এক্সামতে হওক বা ABUB এক্সামতে হওক, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ইনক্লুড কৰা হৈছে ইণ্ডিয়া আৰু ৱৰ্ল্ড জিকেৰ ওপৰত। তোমালোকে এই ছাবজেক্টটো খুব ভালদৰে চাব পাৰিবা। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট হৈছে ইংলিছ কম্প্ৰিহেনশ্যন। বহুসকল ছাত্ৰ ছাত্ৰী আমাৰ হোৱাটছএপত মেছেজ কৰে, কমেণ্ট বক্সত কমেণ্ট কৰে যে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত ভিডিঅ' লাগে বা প্ৰেক্টিছ ছেট লাগে। ইয়াতে আমি 10টা ইংলিছ কম্প্ৰিহেনশ্যনৰ টপিক লৈছোঁ। অৰ্থাৎ তোমালোকে যদি চোৱা প্ৰতি টপিকৰ এগেইনষ্টত আমি 5টাকৈ কুৱেশ্যন ইনক্লুড কৰিছোঁ আৰু প্ৰতিটো কুৱেশ্যনৰ আমি এনচাৰো লগতে ইনক্লুড কৰি দিছোঁ। তোমালোকে বুজি পাবা ইংলিছ কম্প্ৰিহেনশ্যন কেনেদৰে কৰে বা ইংলিছ কম্প্ৰিহেনশ্যনৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে SI এক্সামত। এই ইংলিছ কম্প্ৰিহেনশ্যনৰ যদি তোমালোকে কণ্টেণ্টটো চোৱা, তোমালোকৰ সম্পূৰ্ণ ডাউট ক্লিয়াৰ হৈ যাব। তাৰ লগতে আমি আৰু এটা বস্তু ইনক্লুড কৰিছোঁ, সেইটো হৈছে চিননিম আৰু এণ্টনিম। আমি চিননিম আৰু এণ্টনিম এনেকৈ ইনক্লুড কৰিছোঁ, এটা শব্দৰ এগেইনষ্টত অৰ্থাৎ এটা চিননিমৰ এগেইনষ্টত আমি 4টাকৈ শব্দ ৰাখিছোঁ। তোমালোকে বুজি পাইছা, এটা শব্দৰ এগেইনষ্টত আমি 4টাকৈ সমাৰ্থক শব্দ ৰাখিছোঁ আৰু এটা শব্দৰ এগেইনষ্টত 4টাকৈ আমি বিপৰীত শব্দ ৰাখিছোঁ। তেনেকৈ কৰি আমি 50টা ছেট ইয়াতে ইনক্লুড কৰিছোঁ। খুব ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ এই ছেটকেইটা যদি তোমালোকে খুব ভালদৰে পঢ়া। এইখিনি আছিল বেছিক ইনফৰমেশ্যন আমাৰ এই কিতাপখনৰ ওপৰত। মোৰ এজন বন্ধুৱে এই কিতাপখন খুব কম সময়ৰ ভিতৰত প্ৰস্তুত কৰি দিছে। হয়তো মাজে মধ্যমে এটা দুটা ভুল ক্ৰুটি ওলাব পাৰে। তোমালোকে যদি তোমালোকৰ তেনেকুৱা ডাউট হয় যে কুৱেশ্যনটোৰ এনচাৰ ভুল হয়, তোমালোকে আমাক স্ক্ৰীনশ্বট মাৰি পঠাব পাৰা। স্ক্ৰীনশ্বট মাৰি পঠালে আমি তোমালোকক শুদ্ধ এনচাৰটো প্ৰভাইড কৰি দিম। তোমালোকে যদি এই বুকখন ল'ব বিচাৰা, এইটো দেখিছা তোমালোকে নাম্বাৰ, এই নাম্বাৰটো তোমালোকে হোৱাটছআপ কৰিব পাৰা। হোৱাটছআপ কৰিলে তোমালোকে তাতে এটা স্কেনাৰ দি দিয়া হ'ব ষ্টাডি এণ্ড লাৰ্ণ বুলি। সেই ষ্টাডি এণ্ড লাৰ্ণ স্কেনাৰত তোমালোকে এই পইচাটো পে' কৰিলে তোমালোকে বুকখন পাই যাবা। পে'মেণ্ট কৰাৰ লগে লগে তোমালোকে বুকখন নোপোৱা। আমাৰ এটা গাইডলাইন আছে, তোমালোকে পে'মেণ্ট কৰাৰ ধৰি লোৱা অলপ টাইমৰ পিছতে তোমালোকে বুকখন পাই যাবা। বুকখন পোৱাটো চিয়'ৰ, কিন্তু পে'মেণ্ট কৰাৰ লগে লগে তোমালোকে বুকখন নোপোৱা। ধন্যবাদ।
ইমানলৈকে চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল।